পুৰা পাৰফেক্ট লেণ্ডিং। গাছৰ গুৰিত চালেও আপুনি পাত দেখা নাপাব, কি ধুনীয়া জাগা মানে। চেগুন গছ, চেগুন 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 চব চেগুন গছ চাওক। টায়াৰ বটল Hello friend, welcome back to my YouTube channel. তো আমি আহিছোঁ এতিয়া চান্দুবি পাৰত। তো চান্দুবি পাৰত মানে চান্দুবি বিলত। তো ইয়াতে আছে আমাৰ লগৰ বাহিনীবিলাক, এইফালে বুকুল, ৰবিন, আৰু এইফালে আমাৰ ভাইবিলাক আছে চব পিছফালে। পুৰা পাৰফেক্ট লেণ্ডিং। পুৰা এক্সপিৰিয়েঞ্চ থকা মানুহবিলাক। তো গাইজ চাওক না, পিকনিক স্পট পুৰা কি ক্লিন, নিট এণ্ড ক্লিন। তো যোনে যোনে আহে ইয়াতে মানে পিকনিক খাবৰ কাৰণে তো চব চাফা কৰি দিয়ে। চাওক চৌকা ইয়াতে আছে, জুই ধৰা ভাত বনোৱা। তো কি ক্লিন চাওক, এটা পেকেট নাপাব ইয়াতে, কিবা এটা চব ক্লিন ইয়াতে মানে। তো গাছৰ গুৰিত চাওক, গাছৰ গুৰিত চালেও আপুনি পাত দেখা নাপাব, কি ধুনীয়া জাগা মানে। একদম পুৰা ফ্ৰেছ লাগি যায়। আপোনালোকে ইয়াতে আহক, আপোনালোকে এনজয় কৰক, খানা খাওক, ধুনীয়া এটা দিন কটাওক। চব এইবিলাক চেগুন গছ, চেগুন 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 চব চেগুন গছ চাওক। এইবিলাক কোনো ৰোৱা গাছ নহয়, নিজে নিজে হোৱা ইয়াতে মানে। আৰু তাতে সৈন্য বাহিনীবিলাকে তাতে ফটো উঠি আছে, মজা লাগি আছে একদম পুৰা। গাইজ আমি এতিয়া মানে অলপ ব্ৰেকফাষ্ট কৰি লওঁ। ইফালে দোকান দেখা পোৱা হেন পাইছোঁ, ইয়াতে মেলা হৈ আছে অকণমান। তো খানাৰ মেলা খানা চানা খাই চাং নে কি কয়। ৱেলকাম। তো গাইজ আমি সাজ বুলি পেলাই আমি ইফালে গাহৰি পোৰা আৰু এইফালে ব্ৰইলাৰ পোৰা আৰু ফুল পকা ইয়াতে আছে। তো এইফালে আমাৰ ডেৰিক ভাই, আমাৰ কাঞ্চা ভাই, ৰবিন আৰু বিপ্লৱ। হা, এইটো এনেকৈ ল'বি, আচ্ছা এনেকৈ মাংসটো ল'বি। আচ্ছা আচ্ছা। পাত চাত চাফা কৰিলোঁ পুৰা। ইফালে খাই বৈ ডান্স কৰি আছে পুৰা মজাকে। বাইদেউহঁতে ভালকৈ খোৱালে, ধুনীয়া টেষ্টি কৰি ভাত খোৱালে, মজা লাগিলে। দালি ঘুগুনি লগত নাই ভাত নহয়, ৰুটি খালোঁ, ৰুটি গাহৰি পোৰা লগতে ব্ৰইলাৰ পোৰা আৰু পুলু পকা পোৰা, এৰি পুলু মুগা সাজ যে পিন্ধা এৰি পুলু, সেই মালটো খাইছে ই। তো আমাৰ সৰু পোৱালীবিলাকে খেলি আছে। এফালে দোকান এখন পাইছে খেলা বস্তুৰ। তো আমাৰ সৰু পোৱালীবিলাক এইবিলাক খেলি আছে। আৰু ইয়াতে নাউৰীয়া মেন। তো গাইজ আমি আহি পালোঁ। তাতে এটা দ্বীপ আছে, এইটো দ্বীপটোৰ মাজতে এটা দ্বীপ। এইফালে চাওক, আমি তেতিয়া তাতে আছিলোঁ। তো এতিয়া এইফালে আমি টায়াৰৰ ঘৰ চাব আহিছোঁ। এইটো শিলৰ যেনিবা চাওক, এতিয়া বনাই থৈছে, ইগলু টাইপৰ বনাই থৈ দিছে। এইটো শিলৰ আৰু ইফালে টায়াৰৰ ঘৰ বনাই থৈছে। আৰু এটা ইয়াতে টেণ্ট আছে, কোনোবাই যদি থাকিব বিচাৰে ইয়াতে ৰেণ্টত লৈ থাকিব পাৰে। আৰু টায়াৰ ফিটিং কৰি দি ঘৰটো বনাইছে। টায়াৰেদি ঘৰ বনাইছে। টায়াৰ বটল চালিয়া বনাইছে, কিন্তু টায়াৰ আৰু বটলে দিয়ে না। কিমান দিন হ'ল এইটো বনোৱা? বহুত বছৰ হৈছে।
গাইছ আমি ফুল এনজয় কৰিলোঁ ইফালে দূৰৰ পৰা আহিলোঁ আমি ইফালে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু চেনেলত যদি लाइक तो करबे शेयर न करबे सब्सक्राइब न करबे चुटिया ब्लॉगर है चुटिया अरे कर दो यार दूसरे को दुख लग गया होगा मेरे बात सुनकर सब्सक्राइब कर दो ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ তো আজিলৈ এৰিছোঁ বাই বাই